হৰ হৰ শম্ভু গোটেই গোপ্ৰটো ফাইনেলি গোপ্ৰটোত অকণমান কিবা এটা কৰিব পৰা হৈছোঁ হ'লেও বেছি দেৰি ভিডিঅ' কৰিব নোৱাৰোঁ ভিডিঅ' বহুত দিন দিয়া নাই যিহেতু আপোনালোকে গম পাইছে বা দেখিছে যে ভিডিঅ' বহুত দিন দিয়া নাই দিবলৈ মোৰো মন গৈ আছে কিন্তু মানে অলপমান সৰু সুৰা মোৰ কাৰণে ডাঙৰে বাৰু প্ৰব্লেম কিছুমানৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই মানে আজি ঘপছে মানে লগৰ এটা আহিলে লগৰটোৱে ক'লে এনেই ওলাই যাওঁ ব'ল তাৰপিছতে সেইটো কাৰণে ওলাই গুচি আহিলোঁ এইপিনে তো ভাবিলোঁ ব্লগ এটাকে এনেই বনাই দিওঁ গোটেই কি কৰি আছা তুমি কি আহিছে এখন কি বে এখন ষ্টাৰ চিটি ফুটি থাকিব এখন বাপ বুলি কয় দেখোন চলা আছে কি সম্ভৱ কি ফালু মানুহ বে তই মইনো কেনেকে জানো বোকা ইমান আছে বুলি এইখন জানিব লাগে এইবিলাক গাত যে এনেকুৱা সোমাই যাব বুলি গম নাপাওঁ হ'ব আজি হ'ল আৰু গৈ থাকোঁ আৰু এনেকৈ আমি অকণমান এইপিনে আহিলোঁ গল্ফ বুলি কয় এইপিনে গল্ফ আছে তো এনেই আছিলোঁ ঘৰতে তাৰপিছত ভাবিলোঁ এনেই থকাতকৈ গুচি আহোঁ এইপিনেকৈ অকণমান ফুৰা হ'ব মন চনো এইকেইদিন ভাল নাছিলে অলপ মনটো অলপ ভাল লগা হ'ব তো সেইটো কাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ সেয়াই ওলাই আহিলোঁ আপোনালোককো দুই এটা কথা কওঁ আৰু আপোনালোকে হয়তো গম নাপায় চাগে মই ইউটিউব চেনেলটো কিহৰ কাৰণে খুলিছোঁ তাৰ মাজত বহুত এটা ডাঙৰ ৰহস্য আছে মই ইউটিউব চেনেলটো খোলা সেইটো মই আপোনালোকক ক'ম লাহে লাহে কিন্তু এতিয়া মই ঘপছে আপোনালোকক কৈ নিদিওঁ আপোনালোকক ক'ম মই মানে কি ভাল কামতেই খুলিছোঁ মই ইউটিউব চেনেলটো মই কোনো মানে সেইবিলাক ইউটিউবৰ চেপ্টাৰটোৰ পৰা সেইটো বাদ দিছোঁ মই সেইটো আপোনালোকে পাছত গম পাব মই আপোনালোকক ক'ম ধুনীয়াকৈ বুজাই তো এতিয়া মানে মেইন কথাটো হ'ল মই নেক্সট মাহৰ পৰা মই অল আছাম ৰাইড কৰিম ভাবি আছোঁ মানে লগত তেনেকৈ আৰু লগৰ দুটামান আছে তেহেঁতিও সহযোগ কৰিব যাব আমাৰ লগত তেহেঁতি ব্লগ নবনাই বাৰু ব্লগ অকল মই বনাম তো সেইটো কাৰণে মানে মোৰ ব্লগিঙৰ চব বস্তুটো একেলগে আনিব নোৱাৰি ন ব্লগিঙৰ কাৰণে আৰু যিহেতু মই এতিয়া নিজৰ ইনকমৰ নিজৰ পইচাই মই এইবিলাক বস্তু অনা নিয়া সেইবিলাক কৰি আছোঁ তো সেইটো কাৰণে মানে অলপমান টাইম লাগিছে এটাকে বস্তু আনি লৈছোঁ প্ৰায় এতিয়া মানে মোৰ 60-70% বস্তু অনা হৈ গ'ল আৰু বাকী আছে মোৰ এতিয়াতো এইবিলাক বাইকটো মই লৈ যাব নোৱাৰিম মই ব্লগিঙৰ কাৰণে অল আছাম ৰাইড কৰিম তো সেইটো কাৰণে মানে বাইক এখন অনা অকণমান ধান্দা মাৰি আছোঁ মানে পইচা অলপ খেলি মেলি হৈ আছে সেইটো কাৰণে আনিব পৰা নাই হয়তো মানে এই মাহতে মই আনিম বাইক আনিম তো আপোনালোকে মানে চাব বাইকখনৰ ভিডিঅ' ধুনীয়াকৈ দি দিম আপোনালোকক দেখিব আপোনালোকে কি বাইক আনো এতিয়ালৈকে মই ভালকৈ ডিচাইড কৰিব পৰা নাই মই কি বাইক আনো কি বাইক নানো মই এনেই মনতে ভাবি থৈছোঁ এক্সপালছখন লোৱা যোনখন এক্সপালছ সেইখন মানে কমটি বাজেটত মানে অফ ৰ'ডিঙো তেনেকৈ হৈ যায় সেইটো কাৰণে এইখন ভাবি আছোঁ মানে আজিলৈকে মই এইবিলাক চলাই মেলি চোৱা নাই এইখন এক্সপালছখন চলাই মেলি চোৱা নাই কেনেকুৱা কি কথা মই সেইবিলাক নাজানো চব তো মানে ইউটিউবত অলপ চাই পেলাই মই গম পাইছোঁ যে সেইখন অফ ৰ'ডিং আৰু মানে এনেকৈ ব্লগিঙৰ কাৰণে সেইখন ভাল হ'ব বাইক মানে কমটি বাজেটত আৰু যিহেতু এতিয়া ইমান বাজেটো নাই ন ঘৰৰ পৰাও তেনেকৈ পইচা পাতি নাপাওঁ এতিয়া চব নিজে কিনি ল'বলগীয়া হৈছে এইবিলাক এটাকৈ বস্তু আৰু এতিয়া চাওক কি শাস্তিত DSLR ব্লগ বনাইছোঁ হাতত এইপিনে কেমেৰা লৈ আছোঁ হাত গোটেই কঁপি গৈছেগৈ এনেকৈ মানে ৱেট আছে ন DSLRটো সেইটো কাৰণে আৰু GoPro থাকোঁতে আছে আপোনালোকক মই কৈছোঁৱে যে SD কাৰ্ডৰ মোৰ প্ৰব্লেম এটা হৈ আছে SD কাৰ্ড মানে GoProবিলাকত GT SD কাৰ্ড নাখায় মোৰ 128 GB SD কাৰ্ড এখন আছিলে সেইখন বেয়া হৈ থাকিলে অলৰেডি আৰু মানে 32-64 তেনেকৈ কিবা আছিলে তো এইবিলাকত মানে SD কাৰ্ডকেইখন অকণমান খেলি মেলি হৈ আছে তো সেইটো কাৰণে লগোৱা নাই মই লগাম আৰু মানে অৰ্ডাৰ দি থোৱা আছে পোৱাহি নাই 3-4 দিনৰ পিছত পাবহি তেতিয়াও ধুনীয়াকৈ পূৰা ফালি ফুৰিব পাৰিম এতিয়া দুটাকৈ GoPro সোমাই আছে বেগত এনেই এইকেইদিন মনটোৱে বেয়া লাগি আছে বস্তুকেইটা আছে ব্লগ বনাব পৰা নাই সেইটোৱে মানে কথা আৰু মানে বাইক ব্লগিং বুলি ক'লেই মানে কামটো হাতত পইচা কেইটামান আছে GoProটো আছে তেনেকৈ হ'লে মানে চব হৈ নাযায় ব্লগিঙৰ কামটো তো মানে এতিয়া মই গম পাইছোঁ এতিয়া মই কেমেৰা মুখৰ আগত কথা কওঁতে মানে ঘৰত এনেই ভাবি আহোঁ মই আমুকটো ক'ম তামুকটো ক'ম কিন্তু কেমেৰাটো অন কৰি জাহান মই কথা ক'বলৈ লওঁ তেতিয়া মানে কথা নোলোৱাই হৈ যায় আকৌ সেইটো কাৰণে আগতেই এইপিনে আহিছোঁ এইটো ৰাস্তালৈ এতিয়া মানে বহুত দিন হ'ল অহা নাই ইয়ালৈ তো ভাবিলোঁ এনেই থকাতকৈ অকণমান ওলাই যাওঁ লগৰ এটাও কৈছিলে যাওঁ বুলি এনেই ওলাই সেইটো কাৰণে গুচি আহিবলগীয়া হ'ল এইপিনে আৰু অলৰেডি মানে বস্তু প্ৰায়খিনি বস্তুৱে অনা হ'লেই এতিয়া GoPro আছে এইবিলাক
অকল ব্লগিং বুলি ক'লে অকল সেইটোলৈ হৈ নাযায়গৈ, মানে বহুত বস্তু লাগে এফালৰ পৰা পাৱাৰ বেংক চাৱাৰ বেংকৰ পৰা ধৰি লেপটপ, ড্ৰোনৰ কথা বাৰু নকওঁ বাৰু, ড্ৰোন এতিয়া ড্ৰোনৰ বাজেট বনাবলৈ হ'লে এতিয়া বহুত হৈ যাব, হয়তো মানে ড্ৰোনৰ বাজেট বনালে মোৰ লেট হৈ যাব যোৱাটো। তো সেইটো কাৰণে মই অলপ সোনকালে জল্দি যোৱাটো বিচাৰিছোঁ মই। তো সেইটো কাৰণে ড্ৰোন চোন এইবিলাক এতিয়া একো হেৰি নকওঁ। তো মানে বহুত বস্তু লগা হয়, এটাকে মই এইবিলাক আনি থাকিবলগীয়া হৈছে, মই গম পাইছোঁৱেই ন। আৰু বস্তুবিলাকতো দাম যেনেকুৱা এইটো আপোনালোকে গম পায় যে ব্লগিং বস্তুবিলাকত কেনেকুৱা। আৰু যিহেতু এতিয়া 60-70% মান হ'ল অনা বস্তু, আৰু বাকী 30% 40% সিমানমান আছে আনিবলৈ। বাইকখন আছে আনিবলৈ আৰু বস্তু দুটামান আছে, সেইবিলাক অনাৰ পিছতে আমি বিন্দাছ গুচি যাব পাৰিম। আৰু বিশেষকৈ মোৰ লাইচেঞ্চ নাছিলে, তো সেইটো কাৰণে লাইচেঞ্চখন এপ্লাই কৰিলোঁ বাৰু, দিন হ'ল। এতিয়া ইণ্টাৰভিউ মাৰিবলৈ আহিব, ইণ্টাৰভিউ দিয়াৰ পিছত লাইচেঞ্চখন পাম। আৰু বাইক অনা মই 2 নম্বৰ দিনতে মই যাম ব্লগ বনাবলৈ, অল আছাম ৰাইড কৰিম, সেইটো আপোনালোকক কৈ দিছোঁ খাটাংকৈ। তো সেইটো কাৰণে আপোনালোকে অকণমান সাহস দিব, অকণমান মানে ভিডিঅ'বিলাক চাব। কিবা যদি ভুল হয় আপোনালোকে ক'ব যে তোমাৰ এইডোখৰত ভুল হৈছে। মোৰটো কথা মই আগতেও কৈছোঁ, মই প্ৰত্যেককেইটা ব্লগতে কৈছোঁ, মই যোনটো ভুল হৈছে আপোনালোকে কৈ দিব। কিন্তু মানে বৰিং হোৱা এইবিলাক মানে আপোনালোকে কৈ দিব, এইডোখৰ তোমালোকৰ বৰিং লাগিছে। তো এইটোৱে ছাপোৰ্ট কৰিব আপোনালোকে। মই যোনদিনাখন ক'ম ইউটিউব চেনেলটো কিহৰ কাৰণে খুলিছোঁ, সেইদিনাখনৰ পৰা মোৰ বিশ্বাস আপোনালোকে মোক অকণমান হ'লেও ভাল পাব, অকণমান হ'লেও মৰম দিব। মানে ইউটিউব চেনেলটো মই বহুত ভাবি চিন্তি, মই এতিয়া নকওঁ আপোনালোকক কিহৰ কাৰণে খুলিছোঁ ইউটিউব চেনেলটো, মই ক'ম, পাছত ক'ম। গৰম পৰিছে গৰম, এই ভগৱানে যে বিচনী মাৰি আছে বুজিছে, ভগৱানৰ তেনেকুৱা অৱস্থা আমাৰ কিনো মহা ফটুৱা শেষ। আৰু আমি অল আছাম ৰাইডটো উজ্জ্বল ইও যাব আমাৰ লগত অল আছাম ৰাইড। গাইছ আমি অল আছাম ৰাইড কৰিম, ইও বাইক এখন ল'ব, এক্সপাল্ছ ল'ব। তো ছাপোৰ্ট কৰিব সকলোৱে, বহুত কষ্ট কৰিছে ল'ৰাটোৱে। তো সেয়াই আৰু, ই আনি লওক বাইকখন, তাৰপিছত অল আছাম ৰাইড কৰিম। তাৰ আগত আমি এটা ৰাইড কৰিম, আপোনাৰ শ্বিলং যাম। তো শ্বিলংখন এক্সপ্ল'ৰ কৰিম ভালকৈ আপোনালোকৰ আগত। তো চাই থাকিব ভিডিঅ'বোৰ কণ্টিনিউ, তো মিছ নকৰিব। সেয়াই আৰু সেইটোৱে, মইতো এইবিলাক কৈয়ে আছোঁ যে মিছ নকৰিব ভিডিঅ' আমুক তামুক সেইবিলাক কৈ আছোঁ, কিন্তু মানে কেলৈ গম নাপাওঁ, দিনক দিনে ভিউবিলাক কমিহে আহিছে। প্ৰথম ভিডিঅ'টোত মই ইমান ভাল পালোঁ, ছাপোৰ্ট পালোঁ, প্ৰথম ভিডিঅ'টোত বহুত ভিউ পালোঁ। কিন্তু মানে তাৰ পিছৰ ভিডিঅ'কেইটাত মই দেখিছোঁ একো মানে, আৰু তেনেকৈ চাবলৈ। আৰু এইটো ব্লগ আনিছোঁ মানে এনেই ঘৰতে বৰিং হৈ বহি আছিলোঁ বহুত দিন, ক'তো ওলাই মেলি যোৱা নাই। ওলাই মেলি যোৱা নাই বুলি ক'লে ভুল হ'ব একচুৱেলি। মোৰ এইবিলাক যিহেতু মই ফটোগ্ৰাফী কাম কৰোঁ, আপোনালোকে প্ৰায়বিলাকে জানেই চাগে, চবেই নাজানিলেও কিছুমানে জানেই চাগে। মোৰ ভিউৱাৰ্ছখিনিৰ কথা কৈছোঁ, প্ৰায়বিলাকে জানেই। হ'লেও মানে কি, মোৰ এইকেইদিনত অলপ কাম আছিলে, ব্যস্ত হৈ আছিলোঁ মানে, সেইটো কাৰণে। আৰু মই ব্লগ দিম বুলি ভাবিছিলোঁ কামবিলাকক, কিন্তু অকণমান দিগদাৰ হৈ গ'ল। মোৰ হাতত মানে ল'ৰাৰ অভাৱ। মানে মোৰ ওচৰত বৰ্তমান এতিয়া টিম হিচাপত অকল এটা ল'ৰাই আছে, গুটি, আপোনালোকে দেখিয়ে থাকে মোৰ ব্লগত। সিয়ে মোক সহায় কৰি মেলি থাকে প্ৰত্যেককেইটা কামতে। মানে সি নোহোৱা হ'লে মানে মোৰ একদম পূৰা বিপদত পৰি গ'লোহেঁতেন। তো এইটো কথা মানে আমি, আৰু তেনেকৈ এইকেইদিনত ল'ৰাও বুক নাছিলে, মানে খালী নাছিলে। তো সেইটো কাৰণে অকণমান দিগদাৰ হৈ গ'ল, অকলে কাম চামবিলাক কৰিবলগীয়া হৈছে। এতিয়া কাম কৰি থাকিলে মই ব্লগেই বনাম নে কাম কৰিম, সেই তেনেকুৱা অকণমান দিগদাৰ হৈ যায়। সেইটো কাৰণে মই ব্লগ বনাব নোৱাৰিলোঁ। আৰু 23 তাৰিখৰ দিনাখন এটা ব্লগ আপোনালোকক, ভাল ব্লগ এটা দিম। তেজপুৰত ফেশ্বন শ্ব' এটা হ'ব, তেজপুৰত টাউনতে হ'ব কোনোবা জেগাত। তাত অফিচিয়েল ফটোগ্ৰাফাৰ হিচাপে মাতিছে আমাক, তালৈ যাম। এটা বিন্দাছ ধুনীয়া ব্লগ দিম, আপোনালোকে ব্লগটো এনজয় কৰিব, চাব। মানে চব দেখাই যাম, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি হয় কি নহয় ব্লগবিলাকত। মানে দেখাই যাম, আপোনালোকক চাব ভিডিঅ'টো যদি বেয়া নাপায়। সেইটোৱে আৰু, বহুত ঠাইত ঘূৰিম বাইক লৈ, বহুত ঠাইত ঘূৰিম। মানে তেনেকৈ এইবোৰ ভাবি থৈছোঁ। হ'লেও ভাবি থৈছোঁ মানে কোনোবা দিনাখন যদি কিবা এটা হৈ যায়, মই সেইটোলৈ নকওঁ। মানে ভাবি থৈছোঁ জীয়াই থকা অৱস্থালৈকে মই সেইকেইটা কাম কৰিমেই। যাম এনেকৈ বহুত, মানে কোনেও নেদেখুওৱা জেগা তেনেকুৱা। এইবিলাক অসমতো বহুত ধুনীয়া ধুনীয়া জেগা আছে চাবলৈ গ'লে। গোটেই জেগা আপোনালোকক দেখাম, ট্ৰল কৰিম গোটেই জেগা। আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ। মানে দেখুওৱা নাই, মানে বহুত মানুহে তেনেকৈ চিনি নাপায়। অসমত ভাল ভাল জেগা আছে বহুত। গোটেই অসমখন একদম পূৰা ভিতৰে সোমাই পেলাই দেখাম আপোনালোকক, মানে কি দেখোঁ কি নেদেখোঁ। তেতিয়া মই ডেইলি ব্লগ দিবলৈ ষ্টাৰ্ট কৰি দিম তেতিয়া। সেইকাৰণে আপোনালোকে অলপ সাহস দিয়ক, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যোনসকলে ছাবস্ক্ৰাইব কৰা নাই। তো মোৰ সেইটোৱে কথা, সাহস